Hi, hello, namaskar. Welcome back to my Govin's Vlogs YouTube channel. Friends, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। Friends, আজি মই আছো চৰাইদেউ জিলাৰ বৰপামত আৰু মোৰ লগত এজন দাদা আছে আৰু মই ইয়ালৈ এজন দাদাজনৰ ঘৰলৈ আহিছিলোঁ আৰু মোৰ লগত মোৰ ফ্ৰেণ্ড কল্যাণজ্যোতিও আছে। আপোনালোকক ধুনীয়াকৈ মই দেখুৱাবলৈ চেষ্টা কৰিম যে মই ক'ত আছোহি। আপোনালোকে ভিউটো চাব পাৰে। দিচাং নদীৰ পাৰত এতিয়া মই আছোহি, ভিডিঅ' বনাই আছোঁ, চাব পাৰে। এইখন ওপৰত এখন দলং আছে, চাব পাৰে ফ্ৰেণ্ডছ। দলংখন বৃহৎ আকাৰৰ মানে আৰু যথেষ্ট ভাল লাগিছে, চাব পাৰে ইয়াৰ পাৰৰ দৃশ্যটো। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব ফ্ৰেণ্ডছ। চাব পাৰে আপোনালোকক মই ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে চাব পাৰে দলংখনৰ খুঁটাকেইটা আৰু ভিউটো চাব পাৰে যথেষ্ট ধুনীয়া। এইফালে আমাৰ দিচাং নদীৰ পাৰত আৰু সেইফালে আমাৰ দাদাজন আৰু মোৰ লগৰজন। বলক তালৈও যাওঁ। তাৰ আগতে এইফালে চাব পাৰে গোটেই বোকা বোকা হৈ আছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। এইফালে চাব পাৰে আগতে ইয়াত দলং বনোৱা হৈছিলে চাগে কাঠৰ খুঁটাৰে, মানে গছৰ খুঁটাৰে। আৰু এইফালে আমাৰ কল্যাণজ্যোতি কেনেকুৱা লাগিছে? আৰু এইফালে হৈছে আমাৰ দাদাজন সুনীত মোহন দাদা। এওঁৰ ঘৰলৈ আহিছিলোঁ। এওঁ চৰাইদেউ জিলাত থাকে, মানে বৰপামত থাকে আৰু এই দাদাজনৰ ঘৰলৈ আহিছিলোঁ। চাব পাৰে যথেষ্ট এটা ধুনীয়া ফ্ৰেণ্ডছ, ভিউটো চাব পাৰে একদম আল্টিমেট ভিউ, মানে ভিউটোৰ কাৰণে একদম নেচাৰ পৰিৱেশটোৰ কাৰণে আজি লাইক এটা কৰি দিব। কেনেকুৱা লাগিছে চাব পাৰে আপোনালোকে। আৰু আপোনালোকক ওপৰৰ পৰাও দেখুৱাবলৈ চেষ্টা কৰিম, দলংখনৰ ওপৰৰ পৰাও। এইবোৰ চাব পাৰে, খুঁটা চুটাকেইটা চাব পাৰে। যথেষ্ট ভাল লাগিছে, ধুনীয়া পৰিৱেশ মানে আল্টিমেট মানে। আৰু দাদাজনৰ ঘৰলৈ আহি ভাল লাগিলে। বহুত দিনৰ পিছত লগ পাইছোঁ, মানে প্ৰায় 1 বছৰমানৰ পিছত হয়তো লগ পাইছোঁ। এইফালে চাব পাৰে ঘাঁহখিনি চাব পাৰে, যথেষ্ট ধুনীয়া পৰিৱেশ মানে ফ্ৰেণ্ড। আৰু এইফালে হৈছে দিচাং ৰিভাৰ, দিচাং নদী, পূৰা নেচাৰ পৰিৱেশৰ মাজত। আপোনালোকক মই অলপ ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম ঘাঁহনিখিনি, ব'লক। আৰু এইফালে আমাৰ দাদাকেইজনে ফটোশ্বুটো মাৰি আছে, ফটোশ্বুট কৰি আছে। আমাৰ DSLR নাই দেই, মোবাইল ফটোগ্ৰাফী এণ্ড মোবাইল ভিডিঅ'গ্ৰাফী। চাব পাৰে পূৰা আল্টিমেট ভিউ। ব'লক আপোনালোকক ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। চাব পাৰে ফ্ৰেণ্ডছ, একদম পাৰৰ ঘাঁহনিখিনি চাব পাৰে। এটা পূৰা নেচাৰ পৰিৱেশৰ মাজত গোবিন্স ব্লগ চেনেলটোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাব পাৰে ফ্ৰেণ্ডছ, ওপৰলৈ যাবলৈ চেষ্টা কৰিম। আমি কোনফালৰ পৰা নামি আহিছিলোঁ সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক ওপৰলৈ যাওঁ। ফ্ৰেণ্ডছ চাব পাৰে এইফালে ওপৰলৈ উঠি যাম। গোটেই দলংখনৰ ভিউটো আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সেইফালে নৈৰ কাষৰ সেইবোৰ কি বুলি কয়, যিহেতু বানপানী আহিলে মানে যিহেতু আমাৰ যথেষ্ট ক্ষতি হয়, তাৰ কাৰণে সেইবোৰ ব্যৱস্থা কৰা হৈছে, চাব পাৰে। ব'লক আপোনালোকক ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। এইফালৰ পৰা উঠি অহা হৈছিলে আৰু এইফালৰ পৰা এতিয়া উঠি যাম। ফ্ৰেণ্ডছ, এইখিনিতে জনাওঁ যে আমাৰ চেনেলটোত 600 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। যথেষ্ট ভাল লাগিছে মোৰ নিশিয়া এজন ল'ৰাক ইমান ছাপোৰ্ট দিয়াৰ কাৰণে। আৰু মোৰ বন্ধু বান্ধৱীসকলক পুনৰ ধন্যবাদ দিছোঁ, বহুত ধন্যবাদ দিছোঁ ছাপোৰ্ট কৰাৰ কাৰণে। ব'লক আপোনালোকক ওপৰৰ পৰা ভিউখিনি দেখুৱাবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ চাব পাৰে, ব'লক আমি আপোনালোকক দলংখনৰ ওপৰৰ পৰা ভিউটো দেখাবলৈ চেষ্টা কৰিম। চাব পাৰে ফ্ৰেণ্ডছ, ওপৰলৈ আহি গ'লোঁ। এইখনে হৈছে দলংখন, চাব পাৰে বৰপাম দলং। আৰু যথেষ্ট এটা ধুনীয়া পৰিৱেশ চৰাইদেউ জিলাৰ। চাব পাৰে এইখন দলংখন, আল্টিমেট ভিউ মানে ফ্ৰেণ্ডছ। আৰু মোৰ লগৰ কেইজন তলত আছেগৈ, ফটোশ্বটো মাৰি আছে, চাব পাৰে ফ্ৰেণ্ডছ। আৰু দলঙৰ ওপৰৰ পৰা আপোনালোকক অলপ মাজৰ পৰা ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে চাব পাৰে ফ্ৰেণ্ডছ, আপোনালোকক মাছমজিয়াৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ দিচাং নদীৰ ওপৰত এখন বৃহৎ আকাৰৰ দলং। এইফালে চাব পাৰে মাছমজিয়াৰ পৰা আপোনালোকক
দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে ভিউটো আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ফ্ৰেণ্ডছ, কমেণ্টটো কৰি জনাব। বিৰাট আল্টিমেট ভিউ মানে, অলপ এইফালৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাব পাৰে ভালকৈ। এইফালে আজি আকৌ গৰু এটা লগ পাই গ'লোঁ, এইফালে চাব পাৰে গোটেই ভিউটো আল্টিমেট। কেনেকুৱা লাগিছে আপোনালোকে ফ্ৰেণ্ডছ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ চাব পাৰে পূৰা আল্টিমেট ভিউ মানে, পূৰা নেচাৰ পৰিৱেশৰ মাজত। এইফালে আমাৰ দাদাজন আৰু আমাৰ কল্যাণজ্যোতি ব্ৰ, দাদা কেনেকুৱা লাগিছে? আৰু আপোনালোকক এটা বিশেষ কথা কওঁ যে আমাৰ এই সুনীত মোহন দাদা কাপোৰৰ লগত জড়িত। তেওঁ কাপোৰৰ ভিডিঅ' বনায়। আপোনালোকক মই কি বুলি কয় তেওঁৰ ইউটিউব চেনেলটোৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তেওঁৰ কাপোৰৰ ভিডিঅ'বোৰ চাব পাৰে, বহুত যথেষ্ট ধুনীয়াকৈ বনায় আৰু ভিউছো বহুত আহে, হাজাৰ হিচাপত আহে। চাব পাৰে পূৰা এই ঘাঁহনিখিনি পূৰা আল্টিমেট লাগিছে। আমি তাত দুখনমান ফটো মাৰি লৈছোঁ, পূৰা আল্টিমেট ভিউ ফ্ৰেণ্ডছ। ভিডিঅ'টো মই বৰ বেছি দীঘলীয়া কৰিবলৈ সিমান মন নাই, আপোনালোকক জাষ্ট আমাৰ নেচাৰটো ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আৰু দলংখন যথেষ্ট ভাল লাগিলে মানে, বহুত ডাঙৰ এখন দীঘল দলং হয়। আৰু কেনেকুৱা লাগিছে এইটো আপোনালোকে কমেণ্ট বক্সত জনালে গম পামেই। আৰু সেইফালে দূৰত নাও চাও চলি আছে আৰু বৰ বিশেষ দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো। আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাই দিব, ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ফ্ৰেণ্ডছ ইমানেই, আৰু দেখুৱাই নাথাকোঁ। ধন্যবাদ।